আজি কালী পূজা আজি কালী পূজা আছে কি কালি কালি মাইছা আজি কি পূজা হেতু কিয় নকৈছা কমলে মোহনক কালী পূজাৰ বিষয়ে বুজাই বুজাই ভাগৰুৱা হৈ গৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বেহাৰবাৰী আউটপোষ্টৰ মোহন অৰ্থাৎ দীপজ্যোতি কেওট আৰু কমলৰ মাজত হোৱা এটা ভাল লগা ভিডিঅ' মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। যদি মোহনৰ অভিনয় চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কেনেকুৱা লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজি পূজা নহয় নেকি? আজি পূজা আছে কি পূজা আছে আজি কালী পূজা আছে। কালী পূজা আজি কি পূজা আছে কালী পূজা কালী পূজা আছে গম পাইছা আজি কি ক কালী পূজা কালী পূজা গম পাইছা কি পূজা সেইটো ক আজি কালী পূজা আজি কালী পূজা আছে কি কালি কালি মাইছা আজি কি পূজা হেতু কিয় নকৈছা তেৰিকা তই মাথা গৰম কৰি দিবি বেছি খং উঠিলে পানীত পৰি দুটা মৰি যাম কিয়? এতিয়া পূজা আছে আজি কি পূজা আছে কালী পূজা যেনেকে দুৰ্গামাই পূজা আছে তেনেকে আজি কি পূজা আছে সেইটো কিয় নকৈছা আজি কালীমাইৰ পূজা আছে। কালী মাই কেনেকুৱা আছে